हेलो गाइस नमस्कार मैं निकिता स्वागतम जानाइছো मोर चेनेলৰ নতুন এটা ভিডিঅ'লে আজি বতৰটো খুবেই ভাল ৰ'দ দিছে আৰু ৰ'দ বেছিকৈ দিলেও গৰম লাগে কিন্তু নিদিলেও বেয়া জানাবচোন আজি ৰ'দ দিছে কাপোৰ ভিলা শুকাইছে এইকেইদিন কাপোৰ এদিনত শুকুৱাই নাছিলে সেইবাবে আজি ৰ'দ দিছে ভাল লাগিছে আজি আৰু আমাৰ সৰিয়হো ৰ'দত দিছে কাৰণ সকাম আহি আছে মোৰ দেউতাৰ বছৰীয়া শ্ৰাদ্ধ আহি আছে সেইবাবে মানে ৰ'দত দিছে সৰিয়হ ৰ'দত দিছে আৰু এনেও আমাৰ ঘৰৰে খাই তেল মাহঁতে ঘৰৰে খায় সেয়েহে আৰু বেক কেমেৰা দি কেনেকুৱা হৈছে জনাবচোন মই বেক কেমেৰা দি নকৰোঁ জানেনে কাৰণ বেক কেমেৰা দি কৰিলে মানে কি হয় মই ভাবোঁ কি মোৰ মানে দেখা নাই নেকি তেনেকুৱা যেন লাগে কাৰণ ফ্ৰণ্ট কেমেৰা দি কৰোঁ ফ্ৰণ্ট কেমেৰা দি কৰি ভাল লাগে তেতিয়া মানে দেখা পাই থাকে ন বেক কেমেৰা দি কৰিবলৈ মই নাজানো আজি প্ৰথমবাৰ কৰিছোঁ বেক কেমেৰা দি সেয়ে আৰু আজি মই এটা চাবোন বনাম চাবোন মানে কি বাচন ধোৱা চাবোন বনাম এটা নতুন পদ্ধতিত বনাম সেয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মই চব্বিছ দি আজি নবনাওঁ সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত ক'বলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল লাষ্টত কমেণ্ট এটা কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ এয়া আমাৰ সৰিয়হ মেলি থৈছে সকামৰ কাৰণে সৰিয়হ পেৰাবলৈ যিহেতু আজি ৰ'দ দিছে এইকেইদিন বৰষুণ দি আছিলে বৰষুণৰ কাৰণে ধুব পৰা নাছিলে আজি ধুই পেলাই সৰিয়হ মেলি দিছে সেয়াৰ ৰ'দটো দিছে কাপোৰবিলাক শুকাব আজি আৰু এইফালে চোতালখনো মুকলি কৰি দিছে কালি দাদাই মই মিলি পেলাই চোতালখন মুকলি কৰিলোঁ বন চনবিলাক গুচালোঁ আৰু এইপিনে দাদাই বাঁহ কাটি থৈছে কাৰণ ৰভা দিব লাগিব বাহিৰতে হ'ব পৰখনীয়া নাম হ'ব সেইকাৰণে ৰভা দিব লাগিব যে সেইকাৰণে বাঁহ কাটি থৈছে আৰু পূজাৰ পাছতেই হ'ব সেই আৰু পূজাৰ সময় নাপাব ন সেইকাৰণে এতিয়াই এটা এটাকৈ লাহে লাহে কৰি আছে আৰু মানে গোটেইখন চোতালতে দিয়া হ'ব সেয়ে আৰু মই সকামৰ ভিডিঅ' দিম বাৰু সেয়া লাহে লাহে অলপ অলপকৈ কৰি থকা হৈছে মই দুটা নেমু লৈছোঁ নেমু দুটা ভালদৰে ধুই ল'ম ধুই লৈ পেলাই সৰু সৰুকৈ কাটি ল'ম কাটিবলৈ চবেই জানে সেয়ে মই কাটাখিনি নেদেখুৱাওঁ আৰু ডাইৰেক্ট চাবোনটো বনোৱাটোহে দেখুৱাম সেয়ে এইখিনি মই সৰু সৰুকৈ কাটি ল'ম নেমুখিনি মই কাটি ল'লোঁ তাৰপিছত এইখিনি ইয়াতে কুকাৰতে এতিয়া বইল কৰি ল'ম মই পানী বেছিকৈ দিয়া নাই অকণমান যেন তেন ডুব যোৱালৈকে দিছোঁ নেমুখিনি মই বইল কৰি ধুনীয়াকৈ ঠাণ্ডা কৰি ল'লোঁ তাৰপিছত পানীখিনি মই এক্সট্ৰা কৰি দিলোঁ এইখনেদি চাকি লৈছোঁ তাৰপিছত পানীখিনি এনেকৈ থৈছোঁ পানীখিনি দৰকাৰ হ'লে পাছত ব্যৱহাৰ কৰিম এতিয়া মই এইটো বাতিটোত দি লওঁ তাৰপিছত এইখিনি মিক্সিত মাৰি আনো তাৰপিছতখিনি এয়া মই মিক্সিত মাৰি এনেকৈ সৰু এটা বাচনত লৈ লৈছোঁ ইমানো সৰু নহয় বাচনটো আৰু এয়া চাৰ্ফ দি দিছোঁ আৰু নিমখ দিছোঁ এইখিনি ভালদৰে গোটেইখিনি মিহলাই ল'ব লাগিব মোৰ মিহলাবলৈ দিগদাৰ হৈছে এহাতে কেমেৰা ধৰি আছোঁ যে সেই দিগদাৰ হৈছে সেইবাবে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে কিন্তু নহৈছে সেইবাবে মই গোটেইখিনি মিহলাই লওঁ তাৰপিছত চাব এইখিনি এনেকৈ ধুনীয়াকৈ চাৰ্ফ দিয়াৰ পিছত চাৰ্ফ আৰু নিমখ দিয়াৰ পিছত ভালদৰে মিহলাই ল'লোঁ কালাৰটো দেখিছেনে ইমান ধুনীয়া কালাৰ এটা আহিছে এইখিনি এনেদৰে ভালদৰে মিহলাই ল'ব লাগে তাৰপিছত মই ইয়াত ফুটছাই দিম এয়া মই ফুটছাই লৈছোঁ 1 কাপ লৈছোঁ ভৰ্তিকৈ 2 কাপ লৈছোঁ বেছিকৈ দিলেও একো কথা নাই মই আৰু অকণমান আছে সেইখিনিও লৈ ল'ম এয়া আৰু আধা কাপ হ'ল এইখিনি মই দি দিছোঁ ইয়াতে এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম মিহলাবলৈ দিগদাৰ হৈছে বাতিটো লৰি আছে
মোবাইলটো কিবা কৰি পেলাই অলপ থ'ব পৰা ব্যৱস্থা কৰি ল'লোঁ। থৈ পেলাই মই এতিয়া দুইখন হাতেৰেদি ধৰি পেলাই মিলাই আছোঁ আৰু এনেকৈ দুইখন হাতেৰেদি কৰিলে ভাল হয় সেইবাবে, আৰু এহাতে নোৱাৰিয়ে এনেকৈ মিলাবলৈ কিবা কৰি থৈ ল'লোঁ। আৰু সেয়া গোটেইখিনি মই ভালদৰে মিহলাই লৈছোঁ। চবেই জানে ফুটছাই কিমান ভাল। ফুটছাইদি ঘঁহিলে বাচন বহুত ধুনীয়া চাফা হয়, সেইটো সকলোৱে জানে সেইবাবে। আৰু কাষ্টিক চ'দাও বহুত চাফা কৰে, সেইবাবে এই দুয়োটাইদি আপোনালোকে ঘৰতেই বনাব পাৰিব। আৰু চব্বিছ নোহোৱাকৈ এয়া মই কাষ্টিক চ'দা দি দিছোঁ। কাষ্টিক চ'দা দি পেলাই আকৌ ভালদৰে এনেদৰে মিহলাব লাগে। মিহলাই পেলাই তাৰপিছত যদি অকণমান টান হয় তেনেহ'লে যিখিনি নেমুৰ ৰস আছিলে, পানী আছিলে, সেই পানী অকণমান দিব পাৰে। তেতিয়া আকৌ ভালদৰে এনেদৰে মিহলাই ল'ব পাৰে। মই কমকৈ বনাইছোঁ, বেছিকৈও বনাব পাৰে, কিন্তু মই কমকৈ বনাইছোঁ সেইবাবে সৰু এটাতে লৈছোঁ। এইখিনি ধুনীয়াকৈ মিহলাই লৈ পেলাই তাৰপিছত মই এটা পাত্ৰত থৈ দিম। ইমান আৰু নিমখো দি দিছোঁ, চাৰ্ফ অকণ ফেনাবলৈ দিছোঁ, কিন্তু বহুত ধুনীয়া ফেনাই। আপোনালোকে যদি বনাই পেলাই ব্যৱহাৰ কৰে তেতিয়া গম পাব কিনা চাবোনতকৈ ঘৰত বনোৱা চাবোনটো কিমান ভাল, তেতিয়া গম পাব। আৰু সেয়া ভয় নকৰিব এয়া ছাই হাতত লাগিব বুলি, কিন্তু যেতিয়া চাবোনটো হৈ যায় তেতিয়া হাতত ছাই নিচিনা নালাগে, কিনা চাবোনৰ দৰে হয় বস্তুখিনি। কিনা চাবোনটো যেতিয়া হৈ যায় তেতিয়া ঘঁহিলেও হাতত নালাগে ফেনাই, আৰু বাচনখিনি চাফা হ'ব। কাঁহৰ বাচন, ষ্টীলৰ বাচন সকলো ধুনীয়াকৈ চাফা হয়। সেয়াই আৰু ধুনীয়াকৈ চাফা হ'ব, আপোনালোকেও বনাব পাৰিব। মোৰ এইখিনি ধুনীয়াকৈ হৈ গৈছে, ফেটি লোৱা হৈ গৈছে। মই কমেও এঘণ্টামানেই ফেটি লৈছিলোঁ। এনেদৰে কৰি পেলাই তাৰপিছত এইটো মই চাবোনৰ বাকচেই আছিলে, সেই চাবোনৰ বাকচটো মই এতিয়া ইয়াতে মই এইখিনি দি দিম, কাৰণ মোৰ ইয়াত বেছি নাইকিয়া এটাতেই হ'ব, সেইবাবে মই এটাই লৈছোঁ। এইখিনি গোটেইখিনি মই এনেদৰে থৈ দিম। তাৰপাছত আপোনালোকক দেখুৱাম বস্তুখিনি। এয়া দেখিছে চাবোনটো সম্পূৰ্ণ ৰেডি হৈ গ'ল, আৰু এয়া মই হাতেৰেদি দেখুৱাই দিছোঁ। টান হ'ল, সেইটো ঢিলা হোৱা হয়, হাতত লাগি আহিলে হয়, এইটো ঢিলা হোৱা নাই, টান হ'ল। আৰু এয়া মই তললৈ কৰিও দেখুৱাই দিছোঁ। ধুনীয়াকৈ টান হৈছে, দেখাত ঢিলা যেন লাগিলেও এইটো টান হৈছে। আপোনালোকেও এনেদৰে বনাব পাৰিব। এদিনতে টান হয়, কিন্তু মই দেখুৱাব নোৱাৰিলোঁ, এদিনতে পিছদিনাখনহে দেখুৱাইছোঁ। এয়া ধুনীয়া হৈছে চাবোনটো, আৰু তেনেদৰে আপোনালোকেও বনাব পাৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। তেনেহ'লে বাই বাই।